নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে জনাইছো উৰুকা আৰু মাঘ বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজিৰ ভিডিওটো আৰম্ভ কৰিছো আৰু আজিৰ ভিডিওটো পুৰা স্পেশাল হ'ব উৰুকা স্পেশাল তো ভিডিওটো আৰম্ভ কৰো তেন্তে বলক আৰু ভিডিওটো চাই থাকিবা শেষলৈকে ৰাতিপুৱা উৰুকা বুলি গা পা ধুই ধুনীয়াকৈ গোখাই ঘৰত সোমাইছো সেই কাৰণ সেৱা এটা লৈ লওঁ তাৰ পাছত আপোনালোকক একদম দেখাই আছো আজিৰ দিনটো কি কৰো কি নাই আৰু একদম পুৰা উৰুকা স্পেশাল ভিডিও চাই যাওক একদম ৰাতিলৈকে গোখাই ঘৰৰ পৰা ওলাই আহি একদম পুৰা দেখিছো পাপা এফালে বাহু মাছ আৰু ৰৌ মাছ পুৰা গুছাই আছে খানাৰ বাবে আজি আৰু আপোনালোকৰ তাত কি আয়োজন কৰিছে নিশ্চয়কৈ জনাব দেই কোনফালে কি আয়োজন কৰিছে মই একদম দেখাই দিছো আৰু আমাৰ মানে কেনেকৈ কি কৰো তাৰ পাছত আগফালে চাংগৈ বলক পুৰা ভেলা ঘৰৰ কাৰণে একদম বনাবৰ কাৰণে বাঁহ চাহ কাটি আছে দাদাহঁতে আৰু ফাইনালি আমাৰ এফালে পুৰা ভেলাঘৰ বনাই কমপ্লিট হৈ গ'ল আমাৰ ভেলাঘৰটি কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয়কৈ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু একদম পুৰা মানে আমাৰ বৰ্তা ঘৰ আৰু আমাৰ ঘৰ মিলিয়ে খাম বহুত বেছি মানুহো নাই আমাৰ জেগাটো খুব ঠেক মানে সেইকাৰণে সৰু মৰুকে পুৰা ভেলাঘৰটো এনেকৈ বনাই দিলো আৰু তাৰ পাছত পাছফালে পুৰা খানাৰ আয়োজন চলি আছে বলক পাছফালে একদম দেখুৱাই আছো Same but different. No money, no honey. আমাৰ মানে পৰিয়ালটোত মানে একদম খানা বনোৱাত বেষ্ট মানে আমাৰ জানদা আমাৰ বৰ্তা ল'ৰা দাদা ডাঙৰ দাদা সেইকাৰণে মানে সিয়ে খানা বনাবলৈ পায় সববাৰে আমি মানে পাচলিবিলাক কাটি মেলি ৰেডি কৰি দিলে হ'ল আৰু একদম আমাৰ কষ্টটো কমি যায় মানে একদম পুৰা ধুনীয়াকৈ বনাই তাৰপিছত চাই যাওক আছে আৰু মায়ে কি পিঠা চিঠা ওলাই কিবা চাহ দিবলৈ কৈ আছে আমাৰ আছে মাক কেনেকুৱা লাগিছে একদম ধুনীয়াকৈ ওলাইছে এইজনী মই এনেও ধুনীয়া তোমাতকে গম পোৱা নে মোতকৈ ধুনীয়া বাৰু মা এতিয়া চাহ দিবলৈ ওলাইছে আৰু পুৰা চাহকণ খাই লওঁ বাহিৰত খানা বনাই আছে এফালে খানা বনাই থকা মাজতে মইনো কি কৰি থাকিম সেইকাৰণে একদম পুৰা কৰদৈ ল'লোঁ কৰদৈ বোলো খাই চাওঁ একদম পুৰা পকা কৰদৈ দিছে নে কাৰ লোভ লাগিছে বাৰু একদম ধুনীয়াকৈ এতিয়া পুৰা জ্বলা চলা দিকে আৰু খাই দিম আৰু এইফালে পুৰা ফটোৰ বাবে সবে পোষ্ট দি আছে কিন্তু ফটোৰ লগতে মই অকণমান ভিডিঅ' কৰি থলোঁ আপোনালোকক দেখাবৰ বাবে ইফালে আমাৰ নবৌ দেহা বৌ হবৌ আৰু মা বৰমা চববোৰ মিলি একদম ফটো মাৰিবলৈ পুৰা ৰেডি বিহু বুলিলে জানো এপাক ননচাকৈ থাকিব পাৰি সেয়ে একদম খানা বনাই থাকোঁতে পুৰা হেতা ঘূৰাই নাচিবলৈ লাগি গ'ল মাহঁত অৱশেষত ফূৰ্তি ফাৰ্তাৰ মাজেৰে উৰুকাৰ ভাত খাজ একেলগে মিলি পুৰা খাবলৈ বহিছোঁ আপোনালোকেও সকলোৱে খাইছে চাগৈ আৰু সকলো ভালে থাকক তাৰে কামনা কৰিছোঁ সদায় আৰু একদম এনেদৰে আমি ইয়াতে উৰুকা পাতিছোঁ আৰু সকলো ঠাইতে হয়তো বিভিন্ন ধৰণে বেলেগকৈ পাতিছে আৰু এইফালে আমি ৰাতিলৈ দেখাই থাকিম এতিয়া ভাতটো খাই ৰাতি মই আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ খানা চানা খাই একদম ৰাতি লগ পাইছোঁ এতিয়া মানে একদম ভেলাঘৰ ৰখিব লাগিবতো সেইকাৰণে সৰুকৈ মেজি এটা জ্বলাম মানে মেইন মেজিটো ৰাতিপুৱা জ্বলাব কিন্তু এতিয়া মানে ৰাতিটোৰ ভেলাঘৰ ৰখিবলৈ লাগিবতো আমাক সেইকাৰণে মানে একদম এফালে বৰ্তাই মেজি জ্বলাবলৈ লৈছে আৰু একদম চাই যাওক আৰু চুল বজা মানে যায় ইনে টঙনি আছে ইনে
এফালে আকৌ ৰাতিৰ খানাৰ আয়োজন চলি গ'ল একদম মই পুৰা গাহৰি পুৰাত লাগি গ'লো বইল গাহৰি পুৰি আছো একদম এতিয়া পুৰা অকমান বলো খাই দিও বিহু বুলি এফালে পুৰা গাহৰি মাংস মজাছে খাই আহিলো আৰু পুৰা এফালে মাংস বনি আছে আৰু কুকুৰা মাংস ভাবিলো বলো অকনমান নাচি দিও বিহু বুলি একদম পুৰা নাচাত লাগি গলো Living life every day late at night not okay all I want and I pray all I need are some better days এফালে পুৰা একদম গৰম গৰম ভাত খাবলৈ আকৌ বহি গলো যেহেতু ভেলা ঘৰ ৰখা কথা আছে একদম পেট পূজাটো মেইন হেকানে ভাতটো খাই লওঁ তাৰ পাছত আজিৰ ভিডিওটো কেনেকুৱা পালে নিশ্চয়কৈ জনাব যদি হে ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো যদি কোনোবা প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিওটো ইয়াতে সামৰি লৈছো আজিলে বাই বাই